হাই হেল্ল' নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো পিছে ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ এতিয়া আমি এতিয়া বাজিছে 8টা আৰু আমি তিনিজনীয়ে কৰি আছোঁ কাপোৰ পেকিং। মানে আমি কাইলৈ ফুৰিব যাম, ক'ত যাওঁ আপোনালোকক ভিডিঅ'টোত দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ৰ'ব আমি এতিয়া যাম কিন্তু অকল দুদিনৰ কাৰণে, আৰু আমি তিনিজনীৰ মাজত কিমান সোপা কাপোৰ পেকিং কৰিছোঁ গোটেই ভিডিঅ'টো চাই থাকক শেষলৈকে, তেতিয়া গম পাব। এইফালে দিছে নাই এইবোৰ কাপোৰ, এইফালে এইখিনি বেগত সোমালে এসোপা নতুন নেকি এইটো? অঁ নতুন আছিলে, বিহুত লোৱা নহয় জানো? অঁ এইখিনি আৰু এইবিলাক এসোপা গোটেই কাপোৰগাল মেলিলে ভয় খাব। এজাপ মানে তিনিজনী কাপোৰ লগতে পেকিং কৰি লওঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। কাপোৰখিনি প্ৰথমতে পেকিং কৰি লওঁ, আজি বেছি নেদেখুৱাওঁ কাৰণ কাইলৈও দেখুৱাবলৈ আছে। ভিডিঅ'টো নহ'লে লং হৈ গৈ থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ চুনু ড্ৰাইভাৰ আৰু আজি দিনটোহে বাকী আছে আৰু ৰাতি গুৱাহাটীখিনি কমেণ্ট কৰিব। অঁ চাই কি আনিব লাগিব? আৰু চকেট এটা। চাই থাকক ভিডিঅ'টো। সেয়া আন্ধাৰ হ'লেই আৰু অলপ দেৰি পিছত আমাৰ ট্ৰেইন আছে, তো ট্ৰেইন ষ্টেচনলৈ যাম। এতিয়া বৌয়ে মাতিছিলে কাৰণে বৌহঁতকলৈ আহিছিলোঁ, আৰু এইটো মোৰ ভতিজা। ট্ৰেইন আছে আমাৰ 9টা 18। এতিয়া বাজিছে 7:30। ঘৰত গৈ ওলাই মেলি যাওঁ মানে। ভিডিঅ'টো চাই থাকিব দেই। এতিয়া আমি ৰেডি যাবৰ কাৰণে। এইফালে এতিয়া আমি ঘৰৰ পৰা ওলাই গৈ লওঁ, ষ্টেচনত ধুনীয়াকৈ ভিডিঅ'টো দেখাই আছোঁ দেই। এতিয়া চুম্বাক থ'বলৈ আহিছে। চুনু ইমান ষ্টাইল কৰি গৈছে। হেল্ল' গাইজ, চৰি ষ্টেচন আফটাৰ দিছ গুৱাহাটী। যিহেতু আমাৰ ট্ৰেইনখন ৰাতি আছিলে, সেইকাৰণে এতিয়া ঘৰৰ পৰা থ'বলৈ বুলি আহিছে, আৰু অকলে আহিবও নোৱাৰোঁ আমি কাৰণ বেগ চেগ বহুত হৈ গ'ল, সেইকাৰণে মাহঁতে ষ্টেচনত থ'বলৈ বুলি আহিছে। আমি গুৱাহাটীলৈ ওলাইছোঁ আৰু হেৰি ট্ৰেইন লেট আছে। এক খুৰী বেগটো আপুনি ইমান হোৱাইট কালাৰ কাপোৰ পিন্ধিছে যে? নহয় বগাকৈ জিলিকি থাকিব লাগিব যে, মাছটো দেখিব লাগিব। আমাৰ বোলে ট্ৰেইনখন বোলে ইফালে আহিব হেনো, ইফালে, সেইকাৰণে এতিয়া আমি এইফালে আহি আছোঁ। কিবা চিঞৰি আছে গাইছ, একোৱে শুনি নাপাব। আমি ট্ৰেইনত উঠি গ'লোঁ, এতিয়া এনেকৈ বহি গৈছোঁ। খোৱা ষ্টাৰ্ট কৰি আছোঁ। এতিয়া আমি খাবলৈ লৈছোঁ মিঠি দৈ। টেষ্টি আছে, বেয়া নহয়। আৰু ৰুটি আৰু এইফালে আমাৰ চুম্বা, এইফালে ঋতিকা বা, এইফালে আমাৰ মাজনী বা, এইফালে আমাৰ চুনু, এইফালে এইটো আমাৰ চুনু বা হয় দেই, চৰি গাইজ, মানে মোক তাইক চুনু বুলি মাতি চুনু হৈ গ'ল। খাই লওঁ আৰু ৰাতিপুৱালৈ আমি গৈ পামগৈ। এতিয়া বাজিছে কেইটা? 10:50। আমি গৈ পামগৈ কাইলৈ। নোকোৱা মানে লাহে লাহে কওঁ, মানুহজনে উপবাস আমি এতিয়া কি খাম দেখাই থাকো। আমাৰ এজনী পৰিয়ে দিলে। তোৰ পাণটো নাই নি? অ' বেগত ভৰাই দিছে, এইটো পাণ হয় নেতাকে খাই দে। এতিয়া গাইজ আমি ধুনীয়া আমি শিমলুগুৰি পাইছিলোঁ, শিমলুগুৰি পাওঁতে আৰু এইবোৰ খানা কৈ দিম ব্লকত।
পাভজুৰি ওপৰত নেযাওঁ ইয়াতে গুড মৰ্ণিং আৰু আমি কেইটা বাজিলে 6:16 আমি 8টা বজাত পাই যামগৈ শুই মেলি চব উঠিলে আৰু মিতালী ঐ গভীৰ নিদ্ৰাত আছে কেলে কৰিম ষ্টেচনত গোটেই সোপা ৰৈ আছে কাৰণ চব অম্বুবাচী মেলাৰ পৰা ঘূৰি গৈছে বেগ চুচৰাই বেগ চুচৰাই আহি আছোঁ ফাইনেলি পাই গ'লো ভিডিঅ'টো চাই থাকিব দেই এয়া আহি গ'ল এতিয়া আমাৰ ৰাতিপুৱাৰ খানা এতিয়া মজুছে খানাটো খাই লওঁ তাৰপিছত ৰুমত যাম গৰম কাৰণ মই ৰাতি 1 মিনিটো হোৱা নাই 1 মিনিটো নহ'ল সাৰ পাই থাকিলোঁ গোটেই ৰাতিটো এইটোতো পূৰা হৈছে নাক বজাই এইটো খাই মেলি এতিয়া আহি আছোঁ হোমষ্টেটোৰ কাৰণে হোমষ্টেটো মানে ষ্টেচনৰ পৰা বেছি দূৰত নহয় ওচৰতে খোজকাঢ়ি গ'লে খুব বেছি 5 মিনিট লাগিব সেইকাৰণে আমি এতিয়া ভাত খাই বৈ আহি আছোঁ এতিয়া হোমষ্টেলৈ এজনী আমাৰ মিতালী নমস্কাৰ দিলে কৃষ্ণ দেই মই কৃষ্ণ হেৰি এতিয়া কৃষ্ণ বা এতিয়া আগে গৈ আছে আৰু আমি হোমষ্টেটো পাই লওঁগৈ ত' ভিডিঅ'টো চাই থাকিব